1 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত পোনপ্ৰথমে কাগজৰ মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1861 চনৰ পৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল পিয়ৰ বেংকিং নথিং ইলছ এইটো শ্লোগান কোনটো বেংকৰ আছিল? ইয়াৰ উত্তৰটো হ'ব ষ্টেট বেংক অফ ইণ্ডিয়াৰ শ্লোগান আছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ আৰ্থিক নীতি কোনে তৈয়াৰ কৰে? ইয়াৰ উত্তৰটো হ'ব মিনিষ্ট্ৰী অফ ফাইনেন্স। 4 নম্বৰ প্ৰশ্নটো হ'ল কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল অৰ্থনীতিৰ বৈষম্য সংশোধন কৰা? ইয়াৰ উত্তৰটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা। 5 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশ চাৰ্চৰ সদস্য নহয়? ইয়াৰ উত্তৰটো হ'ব ম্যানমাৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আডাম স্মিথ। 7 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় অৰ্থনীতিৰ প্ৰকাৰ। ইয়াৰ উত্তৰটো হ'ব মিশ্ৰ অৰ্থনীতি। 8 নম্বৰ প্ৰশ্নটো হ'ল RBIয়ে জাৰি কৰা প্ৰথম কাগজৰ মুদ্ৰা কি আছিল? ইয়াৰ উত্তৰটো হ'ব 5 টকীয়া কাগজৰ মুদ্ৰা আছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰগ্ৰেছিভ টেক্স কি? ইয়াৰ উত্তৰটো হ'ব ইনকম টেক্স। 10 নম্বৰ প্ৰশ্নটো হ'ল কিমান চনত 6টা ভাৰতীয় বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1980 চনত। 11 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1963 চনত। 12 নম্বৰ প্ৰশ্নটো হ'ল ফল্টা বিশেষ অৰ্থনৈতিক অঞ্চল ক'ত অৱস্থিত? উত্তৰটো হ'ব পশ্চিম বংগত অৱস্থিত। 13 নম্বৰ প্ৰশ্নটো হ'ল GDPৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ অৱস্থান কি? উত্তৰটো হ'ব পঞ্চম। 14 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ব 1950 চনত। 15 নম্বৰ প্ৰশ্নটো হ'ল RBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব 1935 চনত। 16 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত ভাৰতত প্ৰথম আধুনিক মৰাপাট কল প্ৰতিষ্ঠিত হয়? উত্তৰটো হ'ব 1855 চনত। 17 নম্বৰ প্ৰশ্নটো হ'ল কোন জাতৰ গৰুৱে সৰ্বোচ্চ পৰিমাণৰ গাখীৰ উৎপাদন কৰে? ইয়াৰ উত্তৰটো হ'ব হাৰিয়ানী জাতৰ গৰুৱে সৰ্বোচ্চ পৰিমাণৰ গাখীৰ উৎপাদন কৰে। 18 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত কেন্দ্ৰীয় ৰেচম বোৰ্ড প্ৰতিষ্ঠিত হৈছিল? উত্তৰটো হ'ব 1948 চনত। 19 নম্বৰ প্ৰশ্নটো হ'ল কোন ৰাজ্যত কেন্দ্ৰীয় মহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব হাৰিয়ানাত। 1985 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 20 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ লোহাৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি? উত্তৰটো হ'ব চতুৰ্থ। 21 নম্বৰ প্ৰশ্নটো হ'ল চৰকাৰী ৰাজহৰ বৃহৎ উৎস কি? উত্তৰটো হ'ব পৰোক্ষ কৰ। 22 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত গধুৰ উদ্যোগৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছিল? উত্তৰটো হ'ব দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত। 23 নম্বৰ প্ৰশ্নটো হ'ল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা PC মহালানাবিছ মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল? উত্তৰটো হ'ব দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। 25 নম্বৰ প্ৰশ্নটো হ'ল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱ আৰম্ভ হৈছিল? উত্তৰটো হ'ব তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। 26 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা চূড়ান্ত অনুমোদন জনোৱা অনুষ্ঠানৰ নাম কি আছিল? উত্তৰটো হ'ব জাতীয় উন্নয়ন পৰিষদ। 27 নম্বৰ প্ৰশ্নটো হ'ল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত পৰিয়াল পৰিকল্পনা আঁচনি ৰূপায়ণ কৰা হৈছিল? উত্তৰটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত। 28 নম্বৰ প্ৰশ্নটো হ'ল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? উত্তৰটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত। 29 নম্বৰ প্ৰশ্নটো হ'ল নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰটো হ'ব 1 জানুৱাৰী 2015 চনত। 30 নম্বৰ প্ৰশ্নটো হ'ল অৰ্থবিজ্ঞান শব্দটো কোন ভাষাৰ পৰা অনা হৈছে? উত্তৰটো হ'ব গ্ৰীক ভাষাৰ পৰা অনা হৈছে। 31 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত উৎপাদিত মুঠ চাহৰ অসমত কিমান উৎপাদন হয়? উত্তৰটো হ'ব 50%। 32 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হ'ব 1970 চনত। 33 নম্বৰ প্ৰশ্নটো হ'ল এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব যোৰহাট। 34 নম্বৰ প্ৰশ্নটো হ'ল তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত বুলি কাক কোৱা হয়? উত্তৰটো হ'ব ব্যৱসায়। 35 নম্বৰ প্ৰশ্নটো হ'ল মানৱ বিকাশ সূচকত ভাৰতবৰ্ষৰ স্থান কি? উত্তৰটো হ'ব 130। 36 নম্বৰ প্ৰশ্নটো হ'ল কোনে মানৱ বিকাশৰ ধাৰণা আগবঢ়াইছিল? উত্তৰটো হ'ব ডক্টৰ মহবুব উল হক। 37 নম্বৰ প্ৰশ্নটো হ'ল কোনে ভাৰতৰ দৰিদ্ৰতাৰ সীমাৰেখাক সৰ্বাধিক পৰিমাণে প্ৰভাৱিত কৰে? উত্তৰটো হ'ব জনমূৰি আই। 38 নম্বৰ প্ৰশ্নটো হ'ল কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ব্যক্তিগত উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল? উত্তৰটো হ'ব তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত। 39 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ জাতীয় আয়ৰ প্ৰধান উৎস কি? উত্তৰটো হ'ব সেৱা বিভাগ। 40 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব 24 ডিচেম্বৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।